Good morning students. মই মিস পৰবি তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰো তোমালোক সকলো ভালে আছা। আজি মই তোমালোকৰ কাৰণে লৈ আহিছো আন এটা নতুন লেসন। আশা কৰো তোমালোকৰ সুবিধা হ'ব। সেই এতিয়া আগবাঢ়ি যাও লেসনটোৰ মাজলৈ। আজিৰ লেসনটোৰ নাম হৈছে শ্ৰৱণ আৰু দৰ্শন। শ্ৰৱণ আৰু দৰ্শন দুজন বন্ধু। তেওঁলোক অৰিজিনেলি হয় গাঁৱৰ, কিন্তু দুজনে পঢ়াৰ কাৰণে চহৰৰ এটা ঘৰ ভাড়া কৰি তাতে থাকিছিল। দুইজন পঢ়াত খুব চোকা আছিল যদিও কিন্তু দুইজনৰে স্বভাৱ অৰ্থাৎ ক্যাৰেক্টাৰবোৰ বেলেগ বেলেগ আছিল। এজন আছিল পৰিপাটি আৰু আনজন একেবাৰে অপৰিপাটি স্বভাৱৰ আছিল। তেওঁলোক দুইজনৰ ভিতৰতে শ্ৰৱণ আছিল পৰিপাটি আৰু দৰ্শন আছিল অপৰিপাটি। শ্ৰৱণে সদায় নিজৰ বস্তুবোৰ পৰিপাটি কৰি ৰাখিছিল, ধুনীয়াকৈ ৰাখিছিল যাতে সহজতে বিচাৰি পায়, কিন্তু দৰ্শন আছিল তাৰ ওলোটা, যাৰ কাৰণে তেওঁলোক দুজনৰ মাজত প্ৰায় কাজিয়া হৈছিল। এদিন স্কুলৰ পৰা আহি শ্ৰৱণ আৰু দৰ্শন দুয়ো খেলিবলৈ যাম বুলি ওলাইছিল আবেলি সময়ত, কিন্তু সেই সময়তে দৰ্শনৰ জোতাযোৰ বিচাৰি নাপালে, যাৰ ফলত শ্ৰৱণ আৰু দৰ্শনে গোটেই আবেলিটো দৰ্শনৰ জোতাযোৰ বিচাৰি ফুৰোতে সময় পাৰ হৈছিল, যাৰ ফলত তেওঁলোক খেলিবলৈ যাবলৈ নাপালে। আৰু জোতাযোৰ বিচৰাৰ লগে লগে গোটেই ৰুমটো অপৰিপাটি আৰু বস্তুবোৰ আনচিজিল হৈ পৰিছিল, যাৰ ফলত শ্ৰৱণৰ খং উঠিছিল আৰু দৰ্শনক গালি পাৰিছিল। তেতিয়া দৰ্শনে ক'লে যে ক্ষমা কৰ ভাই, একো নাই দে। আৰু তেনে সময়তে দৰ্শনে নিজৰ ভৰিখন ওপৰলৈ এনে দাঙোতে হঠাতে নিজৰ পিন্ধি থকা জোতাযোৰ তাৰ নিজৰ ভৰিতে দেখা পালে আৰু ঘপকৈ দৰ্শনে চিঞৰি উঠিলে, আৰে ভাই মই মোৰ জোতাযোৰ পাই গলো বুলি। আৰু দৰ্শনৰ এই কাণ্ডটো দেখি শ্ৰৱণৰ খুব হাঁহি উঠিছিল। শ্ৰৱণৰ লগে লগে দৰ্শনেও হাঁহিলে, দুয়ো খুব হাঁহিলে সেই জোতাযোৰ দেখা পায়। এই আছিলে আজিৰ লেসনটোৰ এক্সপ্লেনেশ্যন। কিন্তু আমি ইয়াৰ পৰা এটা কথাই বুজিব পাৰোঁ যে আমি আমাৰ নিজৰ বস্তুবোৰ সদায় পৰিপাটিকৈ ৰাখিব লাগে, যাতে আমি যেতিয়াই যেনেকৈ বিচাৰোঁ সেই সময়তে আমি বস্তুটো পাব পাৰোঁ। এতিয়া আমি এই পাঠটোৰ পৰা এটাই শিকিলোঁ যে আমি সদায় পৰিষ্কাৰ পৰিপাটি আৰু ধুনীয়াকৈ থাকিব লাগে। এতিয়া যদি তোমালোকে লেসনটো বুজি পোৱা নাই কিবা কাৰণত, তেন্তে মোক কণ্টেক্ট কৰিবা, মই যিমান পাৰোঁ তোমালোকক সহায় কৰি দিম। এতিয়া আহোঁ আমি লেসনটোৰ কুৱেশ্যন এনচাৰখিনিৰ মাজলৈ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে শ্ৰৱণ আৰু দৰ্শনে ক'ত থাকি পঢ়িছিল। ইয়াৰ আনচাৰটো হৈছে শ্ৰৱণ আৰু দৰ্শন দুয়ো চহৰৰ এটা ঘৰ ভাড়া কৰি তাতে পঢ়িছিল। নেক্সট কুৱেশ্যনটো হৈছে দুয়ো কেতিয়া খেলিবলৈ যাবলৈ ওলাইছিল। আনচাৰটো হ'ব দুয়ো বিদ্যালয়ৰ পৰা আহি আবেলি খেলিবলৈ যাবলৈ ওলাইছিলে। নেক্সট কুৱেশ্যনটো হৈছে খেলিবলৈ কিয় যোৱা নহ'লে। কাৰণ দৰ্শনৰ জোতাযোৰ বিচাৰি ফুৰোতে গোটেই আবেলিটো পাৰ হৈছিলে, যাৰ ফলত খেলিবলৈ যাবলৈ নাপালে। নেক্সট কুৱেশ্যনটো হৈছে দৰ্শনে চিঞৰি কি বুলি ক'লে। আনচাৰটো হ'ব দৰ্শনে চিঞৰি ক'লে যে আৰে ভাই মোক ক্ষমা কৰ। নেক্সট কুৱেশ্যনটো হৈছে দুয়ো কিয় হাঁহিলে। ইয়াৰ আনচাৰটো হ'ব যেতিয়া দৰ্শনে হঠাতে ভৰিখন ওপৰলৈ দাঙি নিজৰ জোতাযোৰ দেখা পালে, তেতিয়া দুয়ো আচৰিত হৈছিলে আৰু দৰ্শনৰ কাণ্ড দেখি দুয়ো খুব হাঁহিছিলে। নেক্সট কুৱেশ্যনটো হৈছে দৰ্শনে কি বুলি প্ৰতিজ্ঞা কৰিলে। ইয়াৰ আনচাৰটো হ'ব ভৱিষ্যতৰ কাৰণে সদায় পৰিপাটি হ'বলৈ প্ৰতিজ্ঞা কৰিলে। এই আছিলে আজিৰ লেসনটো, আৰু লগতে কুৱেশ্যন আনচাৰখিনিও মই কৈ দিছোঁ। যেতিয়া তোমালোকে আনচাৰখিনি লিখিবা এবাৰ কিতাপটো উলিয়াই ল'বা, যাতে তোমালোকৰ কোনো ধৰণৰ মিষ্টেক নহয়। আকৌ এবাৰ কৈছোঁ, যদি কিবা বুজি নোপোৱা তেন্তে মোক কণ্টেক্ট কৰিবা, মই যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম। একেবাৰে শেষত আগৰ দৰে আকৌ এটা ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'টো চাই তোমালোকে তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবা, যাতে যেতিয়াই মই ভিডিঅ' দিওঁ তেতিয়াই তোমালোকে মোৰ ভিডিঅ'বোৰ পোৱা আৰু যাতে তোমালোকৰ সহায় হয়। তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। ঘৰতে থাকিবা, ভালে থাকিবা আৰু লগতে পঢ়া শুনা কৰি থাকিবা। দেন চিলড্ৰেনছ, বাই বাই।